গাইজ কি খবৰ? মোৰ ভালে, আশা কৰোঁ চাগে আপোনালোকৰো ভাল। তো আজি সাধাৰণ এটা সৰু আনবক্সিং কৰি দেখাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাই থাকিব। তো আনবক্সিংটো হ'ল গাইজ যোনটো মোবাইল মাউণ্টিং কেমেৰা হেলমেটত লগাই GoPro চিষ্টেম। তো সেইটো আপোনালোকক আনবক্সিং কৰি দেখাম। তো চাই থাকিব। আপোনালোকক দেখাই আছোঁ আনবক্সিংটো কি হয়। তো আহক এইফালে দেখাই আছোঁ। ইয়াত স্থিতিত আছে ঢেঁকীত খুলি আছোঁ। এইটোহে আনবক্সিংটো আপোনালোকক দেখাই আছোঁ, চাই থাকিব। ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিছিলোঁ, এইটো হয়। এইটো মই এতিয়া আনবক্সিং কৰি আছোঁ। তো গাইজ এতিয়া আনবক্সিংটো খোলোঁ, কি আছে চাওঁ ইয়াতে। তো এইটো চাওঁ, দেখাই আছোঁ আপোনালোকক। এইটো আছে, ইয়াত কেইটা আইটেম আছে দেখাই আছোঁ। এইটোৱে আৰু এই হেলমেটত লগা, চাই থাকিব। কেনেকৈ লগাই হেলমেটত দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। দেখাই আছোঁ কেনেকৈ লগাই, এনেকৈ লগা হ'ব। তো ইয়াত দুডাল আছে, তো এই দুডালেৰে এটা ইফালে যাব। এইটো এনেকৈ লগোৱা হৈ গ'ল। তাৰপিছত এইটো এনেকৈ এই ফিটাডাল এনেকৈ টানি পেলাই ইয়াতে ক্লিপ আছে, এনেকৈ দিয়া হ'ব। বাছ হৈ গ'ল। এতিয়া চাওক, তাৰপাছত আপোনাৰ ইয়াতে আইটেম আছে আপোনাৰ 1 2 3 4টা। তো এনেকৈ দিয়া, তাৰপিছত এইটো এনেকৈ লগোৱা হ'ব। তো এতিয়া হৈ গ'ল। এতিয়া ইয়াত মোবাইলটো লাগিব। তো গাইজ এতিয়া ফিটিং হৈ গ'ল ধুনীয়াকৈ। এইটো ইয়াত মোবাইলটো লগোৱা হ'ব। বেছি দাম নহয়, তো বেছি দাম নহয়, ফ্লিপকাৰ্টত পাই যাব। 549 মান লয়। তো যদি আপোনালোকৰ মটো ব্লগিং কৰিব মন আছে তো মঙাব পাৰে। তো এতিয়া আপোনালোকক অলপ মটো ব্লগিং টেষ্টটো দেখাম। তো ভিডিঅ'টো চাই থাকিব। তো গাইজ আৰু ইয়াৰ কাৰণে এটা মাইক লাগিব, মটো ব্লগিং কৰা হ'বতো। তো এইটো এটা মাইক এটা লাগিব, মাইক লগাব লাগিব। বেছি দাম নহয়, 150-200 টকাত ফ্লিপকাৰ্টত পাই যাব। তো চাই থাকক ভিডিঅ'টো। এতিয়া অলপ মটো ব্লগিঙৰ টেষ্ট কৰিম। তো এইটো মোৰ স্কুটি। তো মটো ব্লগিংটো চাই থাকিব, কেনেকৈ আহে আৱাজটো। তো এতিয়া আছোঁ মোবাইলত, গৈ আছোঁ পল্টন বজাৰ। शुरू करता है। चलिए
জীৱনত প্ৰথমবাৰ মটো ব্লগিং কৰি আছোঁ গাইজ কেনেকুৱা হৈছে কমেণ্ট কৰিব মানে শিকি আছোঁ অলপ অলপকৈ ট্ৰাই কৰি আছোঁ ভৱিষ্যতে আশা থাকিল ভাল হ'ব বুলি তো এতিয়া কৈছোঁ পল্টন বজাৰ গাইজ মটো ব্লগিং কৰি দেখালোঁ তো যদি ভাল লাগিছে তো ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো একচুৱেলি মোৰ মাইক্ৰফোনটো ভাল নাছিলে তো সেইকাৰণে আৱাজটো দিব নোৱাৰিলোঁ তো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই